Abu, hi ko. Moram di. Hi friend, আমি গাঁৱলীয়া ছোৱালী ৰান্ধবাৰ ভিডিঅ'টোলৈ পুনৰ স্বাগতম জনালোঁ আপোনালোকক। আজি আমি অলপ বাহিৰত ফুৰিবলৈ ওলাইছোঁ আমাৰ গাঁৱতে ট্ৰেইন ৰাস্তাত। বহুত ভাল লাগে ইয়াৰ পৰিৱেশবোৰ, ইমান সেউজীয়া চাৰিওফালে সেউজীয়া আৰু ইয়াৰ পথাৰৰ মাজে মাজে ট্ৰেইন ৰাস্তা আছে। বহুত ভাল লাগে ইয়াতে ফুৰিবলৈ। চাৰিকো ভিডিঅ'টো আপোনালোককো দেখুৱাম, অলপ যিমান পাৰোঁ দেখুৱাম আৰু বহুত ভাল লাগে ইয়াৰ পৰা চাবা। যিহেতু ঠাইটো ট্ৰেইন ৰাস্তাটো বহুত ওখ হয়, এইকাৰণে নামাৰ দৃশ্যগিলা বহুত চাবলগীয়া। চাৰিকো ফ্ৰেণ্ড আৰু যদি ভিডিঅ'টো যদি চাই ভাল লাগে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইফালে দেখিছানে ফ্ৰেণ্ড, এয়া আপোনালোকক দেখুৱাই আছোঁ ৰ'বা। এইফালে এয়া মানুহে পথাৰত নামিবলৈ আৰম্ভ কৰি দিলে, আলি বান্ধি আছে। ইমান ভাল লাগি আছে এয়া পৰিৱেশবোৰ দেখিবলৈ, গাঁৱৰ পৰিৱেশবোৰ দেখিবলৈ। আৰু অলপ পিছৰ সময়তে এইগিলা চব সেউজীয়া ধাননি পথাৰ হৈ যাব। এতিয়া ধান ৰোৱা বতৰটো আহি গ'লেই। আৰু আজি মই ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ, কিন্তু ইমান যে ভাল লাগি আছে ঠাইবোৰ, কাৰণে ভিডিঅ' বনাই দিলোঁ। যিহেতু আমি ইয়াত আহিম বুলিও ভবা নাছিলোঁ, হঠাৎ অহা হৈ গ'ল। আৰু এয়া ইহঁতে ফটো উঠি আছে, পষ্ট দি আছে। আৰু ইয়াকো আমাৰ বাবুকেও ফটো উঠাওঁ বুলি ভাবিলোঁ, এয়া পষ্ট দি আছে পূৰা। আৰু এই আছোন ফ্ৰেণ্ড, গৰু চৰাই আছে ইয়াতে। গাঁৱৰ পৰিৱেশ যিহেতু আপোনালোককো দেখুৱালেও ভাল লাগে এনেবোৰ দৃশ্যবোৰ চাই। বাবু হাই ক, মৰম দি। আৰু এইফালেও গৰু আছে, গৰু এইবোৰ দৰৱ দি থোৱা সাজ খাই আছে। আৰু এইফালে চৰাই থকা গৰুবোৰ। আৰু এয়া আমি যাই আছোঁ আৰু দুফালেও পথাৰ আৰু পথাৰৰ মাজৰ দি ইয়াতে ৰাস্তা, সেইকাৰণে বহুত চাই ভাল লাগে ইয়াৰ পৰিৱেশবোৰ। ট্ৰেইন ৰাস্তাত উঠি চালে বহুত ভাল লাগে, ধুনীয়া লাগে। এয়া চোৱাচোন কি মুকলি ঠাই। আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল ফ্ৰেণ্ড, বেছি দীঘলীয়া নহ'ল আৰু যিহেতু বেছি দূৰলৈকে নেগিলোঁ আৰু আমি অলপমান আগবাঢ়িলোঁ আৰু অলপ ৰেষ্ট ল'লোঁ। যিহেতু ট্ৰেইন ৰাস্তাত বাঢ়িলে বহুত ভাগৰ লাগে, সেইকাৰণে আমি আগতীয়াকৈ আহি অলপ আমাৰ লগত যোনে আছে সিহঁতক আমি ৰৈ আছোঁ এতিয়া। তো আজিলৈ এইখিনি আছে ফ্ৰেণ্ড, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নকৰিব। বাবু বাই ক। এয়া আহি আছে এতিয়াহে আমাৰ লগত যোনে আহিছে, লগবোৰ চবেই আহি এয়া এইখিনিমান বেলা ডুবিলেই আৰু আমি আহি পালোঁ ট্ৰেইন ৰাস্তাৰ পৰা নামাত। আৰু এয়া আমাৰ ঘৰ যোৱাৰ ৰাস্তাত ইমান ভালকৈ ৰাধাচূড়া ফুল ফুটি আছে। আৰু এয়া আমি ইয়াতে ট্ৰেইন ৰাস্তাত উঠি আহিলোঁ। এতিয়া আমি ঘৰলৈ যাই আছোঁ। আৰু এয়া চোৱাচোন ফ্ৰেণ্ড, এয়া ফুলবোৰ ইমান ধুনীয়াকৈ ফুলি আছে। আশা কৰোঁ আজিৰ ভিডিঅ'টো আপোনালোকক চাই ভাল লাগিল। আৰু প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব যদি ভিডিঅ'টো চাই ভাল লাগিছে। তো আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰোঁ বুলি ভাবিছোঁ। আজিৰ কাৰণে বাই বাই ফ্ৰেণ্ড, আকৌ নেক্সট ভিডিঅ'ত লগ পাম।